আজি উত্তৰ লখিমপুৰৰ এঙাৰখোৱা চাৰিআলিত অৱস্থিত গ্লোবেল পাব্লিক স্কুলে নেশ্যনেল টেকনলজি ডে পালন কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰযুক্তিৰ সুব্যৱহাৰ আৰু প্ৰয়োজনীয়তাই এখন দেশৰ উন্নয়নত কিদৰে অগ্ৰণী ভূমিকা লয় সেই বিষয়ত আলোকপাত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ গুণকান্ত কোচে এলানি বক্তৃতাৰে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰি দৈনন্দিন জীৱনশৈলী কিদৰে সজাব পাৰি সেই বিষয়ে অৱগত কৰায়। তাৰোপৰি বৰ্তমানৰ দেশৰ পৰিস্থিতি আৰু ইয়াৰ লগত প্ৰযুক্তিৰ সংমিশ্ৰণত ভাৰতবৰ্ষই কিদৰে দেশবাসীক সুৰক্ষা প্ৰদান কৰি আছে সেই বিষয়ত আলোকপাত কৰে। বিদ্যালয়ৰ পৰিচালন সঞ্চালিকা ৰঞ্জিত দত্তই বৰাই আধৰি অনুষ্ঠানটিত সহকাৰী শিক্ষয়িত্ৰী ৰুহানা বেগমে এখন ডকুমেণ্টাৰী প্ৰদৰ্শন কৰে আৰু ইয়াৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। লগত জৰুৰীকালীন পৰিস্থিতিত কিদৰে আমি সজাগ হ'ব লাগে ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ত নাটকৰ মাধ্যমেৰে অনুষ্ঠানত মক ড্ৰিল কৰি দেখুওৱা হয়। এই নাটকৰ আঁতৰে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে পৰিস্মিতা গগৈ, ৰেছমিন আহমেদে। তাৰোপৰি বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণী শিক্ষক শিক্ষয়িত্ৰীসকলে নানান পৰীক্ষামূলক বিৱৰণ আৰু প্ৰদৰ্শনীৰে ছাত্ৰ-ছাত্ৰীসকলক আমোদজনক উপায়েৰে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আভাস দিবলৈ চেষ্টা কৰে। সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ এই ক্ষেত্ৰত লেখত ল'বলগীয়া। তৃতীয় মানৰ পৰা অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজ নিজ ধাৰণা আৰু প্ৰয়াসৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। অষ্টম মানৰ দুজন ছাত্ৰ-ছাত্ৰীৰ ক্ৰমে তানজিম হাছান আৰু বিতুপন গগৈ। পদকাষ্ট পৰিৱেশনো আছিল অতিকৈ প্ৰশংসনীয়। শেষত বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা ছাত্ৰ-ছাত্ৰী সমন্বিতে দেশমাতৃৰ সেৱাৰ হেতু উৎসৰ্গিত প্ৰতিজন সেৱা জোৱানলৈ কৃতজ্ঞতাপূৰ্ণ প্ৰাৰ্থনা অনুষ্ঠানৰ সফল সমাপ্তি ঘটে। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ সহযোগত তাজমেন সুদাৰৰ ৰিপৰ্ট, আছাম নিউজ 24। Betterment of the human society. In India, we think Vasudhaiva Kutumbakam. All the world is people living in this world are our brothers and sisters. They are our Kutumba, means our brothers and sisters. We should think of their betterment. We should live peacefully. But due to the technological development in both the countries, we are using them in a bad way, not in a proper way, not for the welfare of the humanity, but the human society. So I hope all my children, all my students, you will learn to use science and technological methods which are giving us better things, better equipments, and make our life easier than before, but should learn to use them properly only for the betterment of human being and humanity. Thanks a lot to all of you for your proper listening. Thanks. And it also showcased the world its technological capabilities. But what do you think? National Technology Day is not just about past achievements, okay? It is also a reminder of how science and technology frame our future, from the space missions to healthcare, from smartphones to smart cities. It is also a day to honor the engineers, scientists, researchers, innovators, and dreamers who work tirelessly behind the scene to make our life better, isn't it? So on the occasion of